Hey viewers, welcome back to my channel Banti's blog. আজি মই আপোনালোকক এটা ভিডিও লৈ আনিছো যেটো হৈছে নেকি মই আজি আপোনালোকক দেখুৱাম এটা হট এয়াৰ বেলুন কেনেদৰে উৰুৱাই গতিকে ভিডিওটো শেষলৈকে চাবলৈ নাপাহৰিব আৰু শেষত মই কম আপোনালোকক তাতনো সায়েন্স কি আছে যে বতাহত হেতু উৰে গতিকে হেতু চাবলৈ নাপাহৰিব গতিকে চাই থাকক ভিডিওটো শেষলৈকে আৰু এতিয়া দেখুৱাম মই আপোনালোকক কেনেদৰে মই হট এয়াৰ বেলুনটো মই উৰুৱালো ফাৰ্স্ট টাইম আগতে মই কেতিয়াও উৰুৱা নাই আজি প্ৰথম মই কৰিছো গতিকে ভাবিলে আপোনালোকক দেখুৱাই থওঁ গতিকে আহকচোন চাওঁ তেনেহলে মই কিদৰে উৰুৱালো আজি হট এয়াৰ বেলুন এতিয়া এয়া আপোনালোকে দেখিছে মই হট এয়াৰ বেলুনটো পেকেটৰ পৰা উলিয়াই খুলিছো আজি প্ৰথমবাৰ মই কৰিছো মই আগপিনে ৰাস্তাত কৰিম বুলি ভাবিছিলো কিন্তু তাতে বহুত মানুহ থকাৰ কাৰণে মই নকৰিলো পিছপিনে গুচি আহিলো পথাৰৰ পিনে এয়া অকণমান বতাহ তাতে ভৰাব লাগে গতিকে মই এনেদৰে কৰি বতাহ অকণমান দি দিলো ভিতৰলে ইয়াতে এটা ক্যান্ডেল থাকে যেটো আমি তাতে ফিটিং কৰি দিব লাগে সেই ক্যান্ডেলটো জ্বলাই দিলে এটো হট এয়াৰ বেলুনটো ওপৰলে উৰিবলৈ আৰম্ভ কৰিব এনেদৰে ওপৰলে এনেদৰে ধৰিব লাগিব দাঙি থাকিবলৈ লাগিব তাৰ পিছত এয়া দেখিছে মই ক্যান্ডেলটো দেয়া জ্বলাই দিছো এনেদৰে ক্যান্ডেলটো জ্বলাই থোৱাৰ পিছত আমি হট এয়াৰ বেলুনটো গৰম হ'বৰ কাৰণে মই এনেদৰে ধৰি থাকিব লগা হৈছে অলপ সময় ভিতৰত হাৱাখিনি ভালদৰে সোমোৱা লৈকে ধৰিব লগা হৈছে তাৰ পিছত মই লাহেকৈ এৰি দিম যেতিয়া নেকি গুটেখিনি গৰম হৈ যাব তাৰ পিছত মই এৰি দিম লাহেকৈ যিসকলে সাইজ পঢ়িছে তেওঁলোকেতো জানে যে হট এয়াৰ বেলুনটো এনেদৰে জুই লগালে ওপৰলে কিয় উৰি যায় গতিকে যিসকলে নাজানে তেওঁলোকক মই এনে জনাই থব বিচাৰো হট এয়াৰ বেলুনটো এনেদৰে জ্বলাই দিলে কিয় ওপৰলে উৰি যায় বতাহৰ এটা ওজন থাকে গৰম বতাহ ঠাণ্ডা বতাহতকৈ ওজনত পাতল গতিকে হেতু কাৰণে যেতিয়া আমি বেলুনৰ তলত জুই লগাই দিও তেতিয়া বেলুনৰ ভিতৰত থকা বতাহখিনি গৰম হৈ যায় আৰু তেতিয়া ওপৰলে উৰি যায় আৰু ইমানে সায়েন্স বেছি একো নাই গতিকে গৰম বতাহ গতিকে পাতল হেতু কাৰণে ওপৰলে উৰি যায় জুই পায় যেতিয়া জুইটো শেষ হৈ যায় তেতিয়া নিজে তললে নামি আহে জুইটো নুমাই গলে হেতু বস্তু তললে নামি আহিব শেষত আপোনালোকে জনাবলৈ নাপাহৰিব মোৰ ভিডিওটো চাই কেনে পালে আৰু মোৰ ভিডিওটো চাই কিবা নতুন কথা শিকিলে যদি আপোনালোকে লাইক কমেন্ট শেয়াৰ কৰি জনাব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আজিলৈ ভিডিওটো ইমানেই